সো আজি সানডে তো মই এটা শৰ্ট ৰাইড এটাৰ কাৰণে ওলাই আহিছিলোঁ কিন্তু আজি 2 দিনমান আগতে বাইকখনৰ এটা বস্তু মন কৰিলোঁ যে সাইলেন্সাৰৰ ওচৰত এটা তাঁৰ গৈছে সেই তাঁৰডাল মানে চিঙু অৱস্থা হৈ আছে তো ছাৰ্ভিচিং কৰোঁতে প্ৰব্লেম হ'ল নেকি অলপ ডাউট হ'ল সো এইটো কাৰণে মই আকৌ ছাৰ্ভিচ চেণ্টাৰ ফোন কৰিলোঁ সিহঁতে মোক আজি মাতিছে আজি এপইণ্টমেণ্ট দিছে তো ছাৰ্ভিচ চেণ্টাৰলৈকে আহিছোঁ আহি পেলাই বাইকখন দেখুৱাই লওঁ যে তাঁৰডালৰ প্ৰব্লেমটো কি আচ্ছা সেইটো যদি সোনকালে কৰি দিয়ে তাৰপিছত ভাবিছোঁ এটা শ্বৰ্ট ৰাইড এটা ল'ম কিন্তু কিমান টাইম লাগে ক'ব নোৱাৰোঁ যিহেতু ছাৰ্ভিচ চেণ্টাৰ আহিলে গোটেই দিনটোৱে লৈ লয় সেইটো কাৰণে মই আজি ক'বলৈ যাম যে সেইটো মই আজি আশা কৰাই নাই আৰু ঘৰৰ পৰা ওলাওঁতে মই বহুত দেৰি হৈ গ'ল আচ্ছা ব'লকচোন আপোনালোকো ব'লক ছাৰ্ভিচ চেণ্টাৰত কি কৰে বাৰু দেখুৱাই আছোঁ বাৰু সেইটো ব'লক সো মই ছাৰ্ভিচ চেণ্টাৰ পাবলৈ হ'লি জাষ্ট এইখন ক্ৰছ কৰি পেলাই এইখন ছাৰ্ভিচ চেণ্টাৰ সো ইয়াৰে এজন ল'ৰা মোৰ বাইকখন ছাৰ্ভিচিং কৰা যেন লাগিছে মই সুধি লওঁ এওঁলোককে ৰ'ব সো এই ল'ৰাজনক মই সুধিলোঁ যে প্ৰব্লেমটো কথাটো ইয়াত এইখিনি জেগাত হৈছে এই তাঁৰডাল দেখিছেনে এই তাঁৰডালতে এইডাল তাঁৰ এই তাঁৰডাল চিঙু নিচিনা হৈ আছে কিন্তু তেওঁ কৈছে কি যে প্ৰব্লেম একো নাই চ' এইটো এনেকুৱাই থাকে বোলে চ' ঠিক আছে তাৰপৰা ইয়াৰ পৰা মই ওলাওঁ এতিয়া তো বহুত সময় মোৰ ছেভ হৈ গ'ল এতিয়া আমাৰ যিটো প্লেন আছে এতিয়া সেই প্লেনটো কি কৰোঁ চাওঁ সময় বহুত মানে পলমকৈ ঘৰৰ পৰা ওলোৱাৰ কাৰণেও এটা প্ৰব্লেম এটা হৈ আছে দূৰলৈ যাবলৈ এতিয়াতো সুবিধা কাৰণ এতিয়া সোনকালে আন্ধাৰ হৈ যায় চ' আগুৱাই যাওঁ তাৰপিছত চিন্তা কৰোঁ কোনফালে যাম এতিয়া চ' মই এতিয়া আহি পামহি পালোহি আৰু দীপৰ বিল পাম আৰু পাব হৈছেহি কিন্তু তাৰ আগতে তাৰ পৰা অকণ আগলৈ যাম বুলি প্লেন এটা কৰিছোঁ কিন্তু অলপ তেলো ভৰাই ল'ব লাগিব তেলো কম আছে যিটো প্লেনিং নাছিলে মোৰ চ' তাৰ পৰা এতিয়া চিন্তা কৰিছোঁ যে তেল চেল ভৰাই লৈ মই যাম ওচৰতে আছে কপিলি চ' এইটো একচুৱেলি ভাল পিকনিক স্পট হয় তো নিয়াৰেষ্ট প্লেচ এতিয়া এইটোৱে আছে ইয়াৰ পৰা বেছি দূৰ নহয় প্ৰায় 10-12 কিলোমিটাৰ হ'ব চ' তালৈকে যাওঁ তাতে চিল মাৰিবৰ কাৰণে ভাল আজি বতৰো বহুত গৰম তো ব'লক ফটাফট আমি কপিলি পিকনিক স্পটলৈকে যাওঁ তাতে আৰু ভাল লাগে তাতে গোটেই চবফালে গ্ৰীনেৰী হয় আৰু তাতে ধুনীয়া ৱাটাৰফল আছে ব'লকচোন তাতে গ'লে গম পাম বাৰু কি আছে দেখুৱাই আছোঁ চ' মই ডেষ্টিনেশ্যন পাই গ'লোঁ আৰু ইয়াতে বাইক পাৰ্ক কৰিব লাগিব যিহেতু আগলৈ বাইক নিব নোৱাৰি চ' ব'লক আমি সোনকালে যাওঁ আমি কপিলিৰ
প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবৰ কাৰণে তো ব'লক ফটাফট আৰু ইয়াতে সৰু সৰু ষ্টল আছে যিকোনো খানা ইয়াতে পাই যায় গাহৰি হওক চিকেন তাৰপিছত মটন কিবা আছে এইবিলাক সেইবিলাক পিছত এক্সপ্ল'ৰ কৰিম আগতে মই জেগাটোলৈ গৈ আহোঁ বহুত ভাগৰ লাগিছে ভাগৰ গৰমত ভাগৰ লাগিছে তাতে যাওঁ অলপ ফ্ৰেছ হৈ আহোঁ তাৰপিছত খোৱা চিন্তা কৰিম আগতে জেগাটো চাই আহোঁ নহ'লে বহুত দেৰি হৈ গ'ল এতিয়া 2:45 হ'ল ফটাফট তালৈ যাওঁ ব'লক আপোনালোকক দেখুৱাওঁ চ' ফ্ৰেণ্ডছ মই এতিয়া আহি পালোঁ বেক চাইডে দেখিছে জেগা কি বঢ়িয়া ৱাটাৰফল যে কষ্ট বহুত এডভেঞ্চাৰ পূৰা এডভেঞ্চাৰ অফ ৰোডটো আছে মাজে মাজে গম পাইছে যি এনেকুৱা গৰম পৰিছে আৰু এই বস্তু লাগেজ লৈ কেমেৰা বেগ সেইবিলাক চব ট্ৰাইপড এইবিলাক লৈ ওপৰলৈ অহাটো ইমান ইজি নহয় বহুত চেলেঞ্জিং হয় ইয়াতে এটা গম পাইছে কি মানুহ অলৰেডি পিকনিক আৰম্ভ হৈ গৈছে চবফালে পিকনিক চবেই কৰা আহোঁতে মই কেমেৰা এতিয়া যাওঁতে অন কৰি যাম আৰু ইয়াতে চব সুবিধা আছে আপুনি যি পৰ্ক খাই চিকেন খাই চব সুবিধা ইয়াতে আছে নিশ্চয় মই বহুত এনজয় কৰিছোঁ কিন্তু আজি অকলে অহাৰ কাৰণে আৰু তাৰ ছেকেণ্ড কথা হৈছে কি 3টা বাজিল বহুত দেৰিকৈ আহিলোঁ যদি 12টা বজাত পোৱাকৈ যদি আহে তেতিয়া কথাই নাই বঢ়িয়া চিল মাৰিব পাৰে আৰু খানা লৈ আহিলেও আনিব পাৰে ইয়াত চব পায় ইয়াতে এথনিক ফুড যি লাগে চব পাব আপুনি ইয়াতে চিল মাৰি আছে ইয়াতে মই অলপ ফটো চটো তুলি দিলোঁ 2এজনক তো ইয়াৰ পৰা ওলাওঁ অলপমান আগলৈ যাওঁ আৰু বেলেগ বেলেগ কি আছে চাওঁ যিমানখিনি পাৰোঁ একচুৱেলি মই বেলেগৰ ব্লগতো চাইছোঁ যদি এনেকুৱা এডভেঞ্চাৰ ব্লগত যদি আপুনি ওলাই সদায় এযোৰ ড্ৰেছ লগত লৈ আহিব এইটো টিপছ কাৰণ কি আপুনি কেনেকুৱা পৰিস্থিতি কি জেগা পায় অলপ যদি চিল মাৰি বিচাৰে বা হাফ পেণ্ট এটা লৈ আহিব ভাল গামোচাখন লৈ আহিব লাগে টি চাৰ্ট এটা লৈ আহিব লাগে তেতিয়া আপোনাৰ বহুতখিনি সুবিধা হয় মন গ'লে আপুনি মুখ হাত চুখ ধুই পেলাই আপুনি অকণমান ফ্ৰেছ হ'ব পাৰে কিন্তু মই ভিজা ঘামৰ কাপোৰে পিন্ধি আছোঁ উপায় নাই তো সেইবিলাক সৰু সৰু টিপছ মই নিজেও লৈ আছোঁ আৰু আপোনালোকৰ মাজতো মই শ্বেয়াৰ কৰি আছোঁ চ' মই আহি জাষ্ট মোৰ GoPro বেটাৰী শেষ হৈ গ'ল চ' বেটাৰী চেঞ্জ কৰিলোঁ এইবিলাক আৰু কেমেৰা মই ছেটিং কৰিলোঁ কাৰণ তাত পানী চানী পৰিছোঁ অৱস্থা বেয়া গৈছে মোৰ আৰু ঘামিছোঁ বৰ বেয়া ঘামিছোঁ তো এনে আহি থাকোঁতে কেইজনমান মই বন্ধু লগ পালোঁ বন্ধু জাষ্ট ইয়াতে চিনাকি হ'লোঁ চ' এইকেইজন ইয়াতো তেওঁলোকে চিল মাৰিব আহিছিল কি নাম গৌৰৱ ডেকা অ'কে তো গৌৰৱ আৰু গৌৰৱৰ ফ্ৰেণ্ড এইবিলাক চবেই তাতে বহুত ল'ৰা এটা অলৰেডি আহিছিল আৰু তেওঁলোকে তেনেকৈ চিল মাৰিবলৈ আহিলে তো আজি ফাৰ্ষ্ট টাইম যিটো মই আহিছোঁ তো ইহঁতক তোমালোকে আগতে আহিছে নে প্ৰথম আগতে আহিছে আগতে তো এনেকৈ আগতে আহিছে মই ফাৰ্ষ্ট টাইম চ' চিল মৰাৰ কাৰণে বহুত ভাল আৰু ফ্ৰেণ্ডৰ লগত আহিলে আচল মজা পায় তো থেংক ইউ লগ পাই বহুত ভাল লাগিল আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেল নাম হৈছে নিনটো মোৰো এটা আছে কি নাম ডিজে বাৰ্ণ অফিচিয়েল জাষ্ট অ'নাৰ চেনেলৰ অ'নাৰ আৰু তোমাৰো আছে নেকি নাই কি নাম নিউ চেনেল দীপমণি অ'কে দীপমণি ৰেকিব থেংক ইউ অ'কে বাই চ' দুজনমান লগ পালোঁ ইয়াতে ত' তেওঁলোকৰ চেনেল আছে আজিকালি চবৰে চেনেল থাকে ইউটিউবৰ চেনেল তো ভাল লাগে এনেকুৱা আৰু ব্লগাৰ লগ পালে তো ইয়াৰ পৰা ফটাফট ওলাওঁ আৰু আগলৈ যাওঁ আৰু কি কি খাদ্য চাদ্য আছে এইবিলাক অলপমান এক্সপ্ল'ৰ কৰোঁগৈ তো ব'লক চ' এইটো চাওক মই কিমান ওপৰলৈকে আহিব লাগে এডভেঞ্চাৰ লাইফ পূৰা আৰু যদি আপোনালোকে যদি এইবোৰ ফিটনেছ ঠিক হ'ব লাগিব যদি ফিটনেছ ঠিক নাথাকে আপুনি ইয়ালৈ আহি লাভ নাই মোৰ জোতা লেছ খুলি গ'ল চ' এটা আহিলে আপুনি কৈছে চাওক ৰাস্তা চাওক তাৰমানে নদী ক্ৰচিং কৰি আহিব লাগে আহোঁতে যদি বৰষুণ বতৰত যদি আহে তেনেহ'লেতো আপুনি নদী ক্ৰছ কৰিব লাগিবই এতিয়া বৰষুণ নাই সেইটো কাৰণে আপোনাৰ এইবিলাক চাওক যিটো ৰাস্তাৰ মই আহি আছোঁ এইটো ৰাস্তা আল্টিমেটলি নিজৰা হয় চ' নিজৰাৰ মাজে মাজে মই এতিয়া আহি আছোঁ তো যাওঁতে কিমান যাব লাগিব কি চলাব মই বেছি কনচিয়াছ হৈ আছিলোঁ সেইটো কাৰণে মই ভিডিঅ' কৰা নাছিলোঁ এতিয়া নামি আহোঁতে কৰিব ভাল কাৰণ যাওঁতে বহুত দম ফাটে চাওক এই মানুহবোৰ চাওক আধা ৰাস্তাতে কিছুমান আধা ৰাস্তাতে চাৰেণ্ডাৰ কৰি দিয়ে হয়ো বহুত ভাগৰ লাগে
আৰু মইতো এতিয়া নিজৰাই গৈ আছোঁ অকে আছে নিজৰা তামাম ভাগৰ লাগে কাৰণ এনেকুৱা ৰাস্তাত ট্ৰেভেল কৰাটো খুবেই কম মোৰ প্লেনত খোজকাঢ়োঁতে এতিয়া মানে পাহাৰত খোজকাঢ়িলে একদম দম ফাটি যায় আৰু কেতিয়াবা যদি আহে আপোনালোক বেছি লাগেজ আনিব লাগিলে পস্তাব মোৰ নিচিনা অৱস্থা হ'ব যিমান পাৰে মিনিমাম আনিব তেতিয়াই আপুনি বেছি ওপৰলৈ যাব পাৰিব আদাৰৱাইজ আপুনি তলতে থাকিব লাগিব মই কেনেকুৱা ঘামিছে গম পাইছে কিন্তু এটা ভাল লাগে কি চাওক আপুনি যিফালে চাই সকলো ফালে আপুনি খালি গ্ৰীনাৰী মজা যদিও মোৰ গৰম লাগিছে ভাগৰ লাগিছে কিন্তু পৰিৱেশ ইমান ধুনীয়া চ' ভাগৰ চাগৰ চব মানে পলাই যায় একচুৱেলি বাইক মই বহুত তলত থৈ আহিলোঁ ইমান ওপৰলৈকে আনিব পাৰিলোহেঁতেন কিন্তু যেতিয়া প্ৰথমবাৰ আহিছোঁ তো নেক্সট টাইম আহিলে আনি পাৰিম আৰু গম পালোঁ কিমানলৈকে বাইক আহে এইবিলাক চাওক চব পিকনিক স্পট এইবিলাক মানে গছৰ তলে তলে বহি গ'লে হ'ল আৰু জেগাবোৰ বহুত ধুনীয়া চাফা আৰু এটা বস্তু দেখিছোঁ বৰ ছিকিউৰ কোনো ধৰণৰ এনেকুৱা বদমাচি মই দেখা নাই এতিয়ালৈকে তো ভাল মোৰ এক্সপিৰিয়েঞ্চ খুবেই ভাল ফটো উঠিবৰ কাৰণে বহুত ধুনীয়া কৈছে না আপুনি ফ্ৰেণ্ডৰ লগত আহক বহুত চিনেমাৰ পাব এইখন চাওক ডেঞ্জাৰ দলং সেইটো কাৰণে বাইক আনিব নোৱাৰি কাৰণ বাইক আনিলে আপুনি এইটো ৰাস্তাই নিব লাগিব চ' বেটাৰ বাইক নানিব চাওক না ফিল কৰকচোন কেনেকুৱা জেগা মোক খালি বাদ দি পেলাই ফিল কৰক কাৰণ মই ঘামি জামি অৱস্থা একদম বেয়া হৈ গৈছে মই মানে ঘৰত গা ধুলেও ইমান মানে নিভিজো যিমান আজি মানে ঘামিছোঁ চ' ইয়াৰ পৰা পাৰ্কিং ষ্টাৰ্ট আৰু ইয়াতে সৰু সৰু ষ্টল আছে আৰু আপুনি ইয়াতে যি মন যায় তাকে খাব পাৰিব চব ধৰণৰ হাৰ্ড ছফ্ট যি খাদ্য হওক হাৰ্ড খাদ্য হওক বা ছফ্ট খাদ্য হওক চব পাব ইয়াতে এভেইলেবল আছে চব তো মোৰ এতিয়া হাৰ্ড খাবলৈ মন নাই ছফ্ট খাবলৈ মন নাই তো ফটাফট ইয়াৰ পৰা ওলাওঁ কিন্তু হালত খাৰাপ হৈ গৈছে এইটো চাওক এতিয়া ইয়াতে চব দোকানবোৰ দেখুৱাই আছে দোকানবোৰ চাব ইয়াতে গাহৰিৰ পোৰা তাৰপিছত বুট আৰু হাৰ্ড ড্ৰিংকছ বিয়াৰ চিয়াৰ চব পায় তো খালি ইয়াতে আহিলে হ'ল ইয়াতে চব এৰেঞ্জ হৈ যাব ইয়াতে পাৰ্টি কৰিবৰ কাৰণে আহি গ'লে হৈ গ'ল চ' ইয়াতে ফটক মই ওলাওঁ বহুত দেৰি হৈ গ'ল বহুত গৰমো লাগিছে চ' আজি দেখাবলৈ ইয়াত বিশেষ এনেকুৱা একো নাই তো ভোকো লাগিছে বাহিৰত কিবা খাওঁ ইয়াৰ পৰা ফটাফট এবাৰ ওলাওঁ পেক চেক কৰিলোঁ ড্ৰামা বহুত কৰিব লাগে মইতো ওলাই গ'লোঁ কেমেৰা নিব আহিব লাগিব আকৌ কেমেৰা নিব আহিছোঁ এতিয়া যাওঁ বলক দীপৰ বিল যাওঁ তাতে মেগী চেগী বা কিবা চাহ তাহ তাতে খাওঁ তো বলক এবাৰ ওলাওঁ ফটাফট
চ' ফ্ৰেণ্ডছ মই এতিয়া চ' মই দীপৰ বিল পাই গ'লোঁ আৰু বহুত ভোক লাগিছে মেগী অৰ্ডাৰ দিছোঁ চ' মেগী বনাই আছে চ' ৱেডাৰ বহুত ভাল ত' ৰাতিপুৱাটো দিনৰ ভাগতো বহুত গৰম আছিল কিন্তু এতিয়া ঠাণ্ডা ঠাণ্ডা ফিল হৈছে এতিয়া ত' মেগী খাই লওঁ তাৰপিছত প্লেন কৰি আছোঁ তাৰপিছত মাজতে আহোঁতে পকৰি বনোৱা নাছিলে এতিয়া পকৰি বনাইছোঁ পকৰি বহুত টেষ্টি পকৰি বনাইছোঁ ত' পকৰি চাহ আৰু মেগী বহুত কম্বিনেশ্যন ত' বহি লওঁ অকণমান চিৰাই লওঁ চ' গৰম চাহ আৰু তাত খাম বুলিয়ে মই ক'তো নোখোৱাকৈ আহিছোঁ বহুত টেষ্টি বনায় কেতিয়াবা যদি আপোনালোকে অবভিয়াছলি আপোনালোকে ইচাৰে আহে কিন্তু ৰিলায়েন্সটো ক্ৰছ কৰি ফাৰ্ষ্ট যিখন দোকান আছে সেইখন দোকান সোমাব বহুত টেষ্টি পকৰি বনায় মেগী বঢ়িয়া বনায় আৰু চাহ ক'বই নালাগে ফেণ্টাষ্টিক তো মই খাওঁ বহুত ভোক লাগিছে আৰু আশা কৰোঁ ব্লগটো চাই ভাল পাইছে যদি ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব পাৰিব ঠিক এইদৰে আমি আন এটা ব্লগত আকৌ লগ পাম টিল দেন টেক কেয়াৰ টাটা বাই বাই